এয়া জহা চাউলখিনি এতিয়া অলপ পানী দি তিয়াই ৰাখিব লাগিব 10-15 মিনিটৰ কাৰণে, কাৰণ আমাৰ ঘৰত আজি আলহী আহিব। আলহীৰ কাৰণে এইখিনি ৰেডি কৰা হৈছে। 15 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিলোঁ। এয়া পায়স উতলি আছে, পায়স হ'বৰে হ'ল। এয়া বিলাহী ফ্ৰাই হৈ আছে মাছৰ জোলৰ কাৰণে। এয়া মাংস ফ্ৰাই হৈ আছে, মুৰ্গীৰ মাংসত জোল কৰা হ'ব। এয়া বিলাহীৰ জোল উতলি আছে। এয়া লোকেল ৰৌ মাছ দিয়া হ'ব ইয়াত। এতিয়া বৰ্তমান মাছ দিয়া হোৱা নাই। এয়া মুৰ্গীৰ মাংস ৰেডি হৈছে। এতিয়া আলহী আহি পালে হ'ল, আলহীৰ কাৰণে গোটেইখিনি ৰেডি হৈছে। এয়া হ'ল মচুৰ দাইলো ৰেডি হৈছে। এয়া হ'ল বিলাহী মাছৰ জোল, এইটো ৰেডি হৈছে। এয়া হ'ল পোলাও। ইয়াতে বিন দিয়া হোৱা নাই, কাৰণ বজাৰত বিন পোৱা নগ'ল, তাৰ বাবে গাজৰেৰে বনোৱা হ'ল। এয়া পায়স, এয়া দৈ, এয়া মিঠাই ৰসগোল্লা। এতিয়া আমাৰ খানা ৰেডি। এতিয়া আলহী আহি পালে হ'ল। আমি এতিয়া আলহীলৈ বাট চাই আছোঁ। আলহী কেতিয়া আহি পায়। আলহী আহিলে খোৱা চুৰু হৈ যাব আৰু। এয়া মাংস। এয়া মোৰ ইউটিউব চেনেলটোৰ 1K হৈছে, 1000 ছাবস্ক্ৰাইব। তাৰ কাৰণে মোৰ কেক কটা হ'ল, আৰু এই ছাবস্ক্ৰাইবটো মই আপোনালোকৰ কাৰণে পাইছোঁ। আপোনালোকে মোক বহুত সহায় সহযোগিতা কৰিছে, আৰু এনেকৈ আগলৈ মৰম দি থাকিব, আৰু মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াই থাকিম। চেষ্টা কৰিম কিমান ভাল ভিডিঅ' দিব পাৰোঁ। শেষত বহুত ধন্যবাদ থাকিলে আপোনালোকলৈ।